অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ আজি এমাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনতো সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত। ৰাজীৱ ভৱনত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা কংগ্ৰেছে হাৰ্ট অফ জুবিন গাৰ্গৰ এমহীয়া কাৰ্যসূচী পালন কৰে। প্ৰাণৰ শিল্পী গোটেই আমাৰ ভাৰতবৰ্ষত তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক মৃত্যুত আমি শোকান্বিত হৈছোঁ। তেওঁৰ মৃত্যু স্বাভাৱিক মৃত্যু নাছিল, এটা অস্বাভাৱিক মৃত্যু হৈছে। তেওঁৰ আত্মা যাতে সদগতি পায় আৰু তেওঁৰ এই মৃত্যুৰ যাতে উচিত তদন্ত হৈ ন্যায় পায়, তাৰ কাৰণে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাৰ লগতে নগাঁও জিলাতো আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দুটিকৈ আজি 30টা দিন পাৰ হ'ল, এক মাহ হৈ গ'ল। জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি ৰাইজ ৰাজপথলৈ নামিলে। আজি আমি সকলোৱে গৌৰৱ গগৈ কংগ্ৰেছৰ জিলা ৰাজ্যিক সভাপতি, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং এইসকলৰ নিৰ্দেশমৰ্মে সমগ্ৰ জিলা কংগ্ৰেছসমূহত জুবিন গাৰ্গৰ যিটো আদৰ্শ, সেই আদৰ্শৰে দ্বাৰা সকলো জাতি ধৰ্মৰ মানুহক মাতি আনি, ধৰ্মপ্ৰাণ ৰাইজক মাতি আনি আজিৰ এমাহৰ দিনা তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে, তেখেতৰ বিদেহী আত্মাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গৰো শান্তি হওক সমবেদনা জ্ঞাপন কৰাৰ কাৰণে আৰু তেখেতৰ হত্যাৰ ন্যায় বিচাৰি আজি আমি প্ৰাৰ্থনা সভা আৰম্ভ কৰিছিলোঁ।